হেল্ল' দোস্ত বাৰ মই আজি ক'বলৈ ওলাইছোঁ অচিনাকি অৰ্থাৎ দুদিনৰ চিনাকি মানুহবোৰ যেতিয়া চিনাকি হৈ পৰে তাৰপিছত লাহে লাহে অচিনাকি হৈ যায় তেন্তে আমাৰ মনত বিভিন্ন কথা আহিব পাৰে আৰু আমি বহুত অভাৰ থিংকিঙত লাগি যাওঁ। কিন্তু ইয়াৰ কিছুমান যুক্তি থাকে, সেই যুক্তিবোৰ আহকচোন। এফালৰ পৰা কৈ যাওঁ, যদি ভাল লাগে দেন একচেপ্ট কৰিব মোৰ অডিঅ'টো। এতিয়া কথাটো হ'ল দুদিনৰ চিনাকি, তাতেই সোমাই আছে গোটেইখিনি। এতিয়া আমাক জন্মৰ পৰা কোনে পালে? আমাৰ মা দেউতাই, আমাৰ ভাইটি ভণ্টি, দাদা বা, ৰিলেটিভছ, ফ্ৰেণ্ডছ, আৰু লাহে লাহে আমি আমাৰ জগতখন বহল কৰি গৈ আছোঁ। দুদিনৰ চিনাকি মানুহ আৰু জন্মৰ পৰা পোৱা মানুহৰ মাজত বহুত ডিফাৰেঞ্চ থাকে। দুদিনৰ চিনাকি অৰ্থাৎ আপোনাক দুদিনত আপোনাৰ ধেমালিবোৰ বুজিব লাগিব, আপোনাৰ চকু পানী বুজিব লাগিব, আপোনাৰ সুখ বুজিব লাগিব, আপোনাৰ দুখ বুজিব লাগিব, আপোনাৰ চিটুৱেশ্যন হেণ্ডেল কৰিব পৰা ক্ষমতাও তেওঁলোকৰ লাগিব। ইটছ নট পচিবল। সেইবাবেই দুদিনৰ চিনাকি মানুহবোৰৰ লগত ফ্ৰীটো অলপ কম হ'লে ভাল। হয়, আমি মানুহবোৰ এনেকুৱা যে আমি দুটা কথা পাতিলেই গোটেইখন উজাৰি দিওঁ, কিছুমান মানুহ মই পাইছোঁ। কিন্তু সেইটোৱে কথা নহয়, আচল কথা নহয়। চাই চিতি লাহে লাহে আগবাঢ়িব লাগে। এতিয়া আমাৰ ব্ৰাদাৰ ফ্ৰম এনাডাৰ মাদাৰ, ছিষ্টাৰ ফ্ৰম এনাডাৰ মাদাৰ বহুত আছে। গণিব পাৰা বা গণিব নোৱাৰা। এতিয়া নিজৰ ককাই ভাই, বাই ভনী, মা দেউতাই নুবুজিলেই আমাৰ খং উঠে। দুদিনৰ চিনাকি মানুহবোৰে কম সময়তে ক্ল'জ হ'বলৈ যাওঁতে কেতিয়াবা আমাক নুবুজিব পাৰে, কেতিয়াবা আমাৰ লগত কথাবোৰ নিমিলিব পাৰে। সকলোৰে মানসিকতা বেলেগ, কিন্তু মতভেদবোৰো যে একে হ'ব লাগিব তাৰ কিবা মানে আছে জানো? এতিয়া এজ পাৰ এক্সাম্পল, ফাৰ্ষ্ট পালে আপোনাৰ চকুত তেওঁ আপোনাৰ ভাল লগা এজনী বায়েকৰ মৰ্যাদা কাক দিয়ে? সন্মান কৰিবলৈ যাক মন যায়, বাৰ দৰে চাহটো যোন হ'ব পাৰে। দুদিনৰ চিনাকি বা, ভণ্টি, ভাই, ককাই, বন্ধু বান্ধৱী সকলো হ'ব পাৰে। কিন্তু তাতেই এটা কথা থাকিব, কোনটো এংগলেৰে বা কিমান ৰেচপেক্টেৰে সেইগৰাকীক আপুনি কোনটো সম্বন্ধ দিব? প্ৰথম আপুনি, তাৰপিছত তুমি, নতুবা তই। তাৰপিছত প্ৰথম আণ্ডাৰষ্টেণ্ডিং, তাৰপিছত মিছ আণ্ডাৰষ্টেণ্ডিং। কেতিয়াবা সময়ত আমি কথাবোৰো নুবুজা হৈ যায়। এটা সম্বন্ধ দিয়াৰ পিছত সেইটো থাকিবলৈ দুয়োপক্ষৰে এচিভ লাগিব, দুয়োপক্ষৰে চেষ্টা লাগিব। একপক্ষীয় একোৱেই ভাল নালাগে। সম্বন্ধটোৰ নাম দিয়াৰ আগত চিন্তা কৰিব লাগিব যে সেই সম্বন্ধটো ৰক্ষা কৰিব পাৰিবনে নাই। মই ইয়াত জেনেৰেল মানুহৰ জেনেৰেল সম্বন্ধৰ কথা কৈ আছোঁ। তাৰপিছত কি হ'ব? লাহে লাহে মতানৈক্য হ'ব পাৰে। মই কৈছোঁ মানসিকতা সকলোৰে একে নহয়। তাতে যদি ব্লক কিংবা মাতবোল বন্ধ হোৱাটেভাৰ হয়, তেন্তে সেইটোতো বহুত ডাঙৰ কথা। দুদিনৰ চিনাকি মানুহবোৰে আপোনাক কেনেকৈ বুজিব? যিমানেই আপোন নহওক আপুনি। কেতিয়াবা খং উঠে ন, মা দেউতাই আমাক বুজি নাপায়। কেতিয়াবা সেই খংটো আকৌ সেই মানুহবোৰৰ ওপৰত উঠালে লাভ নাই। দুদিনৰ চিনাকি বাক্যটোতেই আছে। গতিকে খং খুব এৰক, যোন এৰিছে এৰি যাওক, যোন আছে লগত ৰাখিবলৈ চেষ্টা কৰক, কিন্তু মন বেয়া নকৰিব। এই দাদা হৈছিলহে, এই ভাইটি পাতি লৈছিলোঁ, এই ভণ্টি এজনী আছিল, এই বা এজনী হৈছিল, এই বন্ধু এজন আছিল, এই বান্ধৱী এজনী আছিল। এক্সপেক্টেশ্যনটো কমাওক, তেতিয়া জীৱনটো সুন্দৰ হ'ব। আশা কৰোঁ এই বস্তু অডিঅ'টোৱে আপোনালোকক উপকৃত কৰিব, নাজানো বাৰু। আজিলৈ আহিলোঁ।